নমস্কাৰ বন্ধুসকল, প্ৰথমে মই সকলোকে স্বাগতম জনাইছোঁ নবীন জ্ঞানৰ চেনেললৈ। আৰু আজি আমি কথা পাতিম বৰ্তমান হৈ থকা ইণ্ডিয়ান আৰ্মি ৰেলী যোৰহাটৰ মৰিয়নিত কি ডকুমেণ্টছ বিচাৰিছে তাৰ বিষয়ে। গতিকে বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে চাই যাওঁ, যিহেতু তাত অৰ্থাৎ যোৰহাটৰ মৰিয়নিত যথেষ্ট পৰিমাণৰ ল'ৰা ৰিজেক্ট হৈছে, ডকুমেণ্টৰ বাবে তেওঁলোকে ৰিজেক্ট হৈছে। গতিকে আমি যিহেতু নামনি অসমৰ পৰা উজনি অসমলৈ যাম, গতিকে যথেষ্ট পৰিমাণে আমাৰ টকা খৰচ হ'ব। গতিকে যদি তাত গৈ এখন ডকুমেণ্ট আমাক ৰিজেক্ট কৰে এখন ডকুমেণ্টৰ বাবে, তেতিয়াহ'লে আমাৰ কিমান দুখ লাগিব বা কিমান দুখজনক কথা। গতিকে বন্ধুসকল, তোমালোকে কি ডকুমেণ্ট লৈ যাবা তাৰ বিষয়ে তোমালোকে চাই যোৱা। বন্ধুসকল, তোমালোকে প্ৰথম নিবলগীয়া ডকুমেণ্টখন হ'ল ক'ড এফিডেভিট। তোমালোকে ক'ড এফিডেভিট লৈ যাব লাগিব। লগতে সেই ক'ড এফিডেভিটত মেজিষ্ট্ৰেটৰ চহী লাগিব, কিন্তু লগতে এখন নটাৰী লৈ যাব লাগিব। নেক্সট আমাক কি লাগিব ডকুমেণ্টছ? বাৰ্থ চাৰ্টিফিকেট। বাৰ্থ চাৰ্টিফিকেট নহ'লে তোমালোকে নিব বা অৰ্থাৎ দৌৰিব ৰানিং কৰিব নোৱাৰা। যদি বাৰ্থ চাৰ্টিফিকেট থাকে তেতিয়াহে তোমালোকে ৰানিং কৰিব পাৰিবা। আৰু বাৰ্থ চাৰ্টিফিকেট থাকিলেই নহ'ব, তাতো ৰিজেক্ট কৰিছে। কিহৰ বাবে? তোমাৰ যদি স্কুলৰ যিখন এডমিটৰ লগত যদি তোমাৰ বাৰ্থ চাৰ্টিফিকেটৰ জন্ম বাৰটো নিমিলে, তেতিয়াহ'লে তোমাক ৰিজেক্ট কৰি দিব আৰু তুমি ৰানিং কৰিব নোৱাৰিবা। দ্বিতীয়তে আমাক লাগিব ক'ভিড-19ৰ এখন নিগেটিভ চাৰ্টিফিকেট। তোমাৰ 72 ঘণ্টাৰ বাবে দিব। গতিকে তুমি ক'ভিড-19ৰ নিগেটিভ এখন চাৰ্টিফিকেট লৈ যাব লাগিব। তাত তোমাক বিচাৰিব, যদি তুমি সেইখনো দিব নোৱাৰা তেতিয়াহ'লে তোমাক ৰিজেক্ট কৰিব। যদি আমি এইকেইখন নিনিওঁ তেতিয়াহ'লে আমাক ৰিজেক্ট কৰিবই। গতিকে বন্ধুসকল, তোমালোকে এইকেইখন নিনিয়াকৈ নাথাকিবা, ঘৰৰ পৰা লৈ যাবাই। গতিকে বন্ধুসকল, যদি ভিডিঅ'টো তোমালোকে ভাল পালা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ। জয় হিন্দ, জয় অসম।